নমস্কাৰ, মোৰ নাম ৰফিকুল ইছলাম। আমাৰ বগুড়া ৰোডত এটা শ্ব'ৰুমৰ ফাৰ্নিচাৰ শ্ব'ৰুম এটা খুলিছোঁ। আমাৰ ইন হাউচ আমাৰ নিজা প্ৰডাকশ্যন হয়। আমাৰ শ্ব'ৰুমৰ নামটো হ'ল দ্য ৰেডাবল ডেকৰ। আৰু ইয়াতে যেনেকুৱা ঘৰৰ বস্তু লাগে চব ধৰণৰ বস্তু পাই যাব ইয়াতে। আৰু প্লাছ আমাৰ চব ইন হাউচ, আমি বাহিৰৰ পৰা এটা বস্তু নানো, চব আমি নিজে প্ৰডাকশ্যন কৰোঁ। লাইক চোফা, বেডৰুম ছেট, কিচেন, মডুলাৰ কিচেন, তাৰপিছত অল কাইণ্ডছ অফ ইণ্টেৰিয়াৰ যিটো কাম থাকে চব পাই যাব ইয়াতে। তাৰপিছত আৰু যদি আপোনাৰ তাতে ডিজাইনৰ কিবা থাকে সেই চেম ডিজাইন এজ ইট ইজ আমি বনাই দিব পাৰিম। কিন্তু আমাৰ লোকেশ্যনটো হ'ল চিমলাগুৰি, নিয়াৰ SP পেট্ৰল পাম্প। চিমলাগুৰিৰ পৰা হাৰ্ডলি 200 মিটাৰ্ছ হ'ব। ইয়াতে আপোনাৰ বেড, চোফা, ডাইনিং টেবল, TV ইউনিট, ঘৰ সজোৱাৰ কাৰণে ডেক'ৰেটিভ আইটেম, প্লাছ ফাৰ্নিচিং, পৰ্দা, কাৰ্পেট, A to Z চব পাই যাব ইয়াতে। অল কাইণ্ডছ অফ হোম মেটেৰিয়েল মানে চব পাই যাব ইয়াতে। য়েছ, আৰু আমাৰ গুৱাহাটীত আমাৰ আৰু এটা চেম কনচেপ্ট গুৱাহাটীতো আছে, এইটো আমাৰ ছেকেণ্ড ব্ৰাঞ্চ হয়। আৰু আশা কৰোঁ আপোনালোকে সবাই মানে হেল্প কৰিব, আমি যেন আপোনালোকে ছাপোৰ্ট কৰিব পাৰোঁ। আপোনালোকে ভিজিট কৰক আমাৰ শ্ব'ৰুমলৈ আৰু আপোনালোকে গাইড কৰক আমি কি ছাপোৰ্ট কৰিব পাৰোঁ। আপোনালোকৰ যিখিনি ৰিকুৱাৰমেণ্ট থাকে আমি 100% এইটো ছাপোৰ্ট কৰিম। আৰু প্লাছ আমাৰ চব ইন হাউচ হয়, যেনেকুৱা ডিজাইন দিব সেই চেম এনেকৈ বনাই দিম আমি। আৰু প্লাছ আৰু ফ্ৰী হোম মানে আমি এটা কনচেপ্ট ৰাখিছোঁ, নিয়াৰ বাই ছাৰাউণ্ডিং 20 কিলোমিটাৰ ডেলিভাৰী ফ্ৰী অফ কষ্ট হ'ব। আৰু ডেলিভাৰী চাৰ্জেছ একো নাই, ছাৰ্ভিচ ফ্ৰী। আৰু ফোমৰ কোৱালিটিবিলাক এতিয়া 7 yearsৰ ৱাৰেণ্টি পাই যাব, আফটাৰ চেল ছাৰ্ভিচ পাই যাব, কোনো অসুবিধা নাই। কালাৰ কম্বিনেশ্যন বহুত আছে। তাৰপিছত মডুলাৰ কিচেনৰ যেনেকুৱা ডিজাইন লাগে, 3D ডিজাইন, 2D ডিজাইন লাগে, যদি এনেকৈ মেনুৱেল ডিজাইন লাগে সেইটোও পাই যাব আপুনি, অসুবিধা নাই। চব অল কাইণ্ডছ অফ ছাপোৰ্ট আমি যিখিনি 100% পাৰোঁ আমি কৰিম ডেফিনেটলি। एकदम सॉफ्ट फोल्डर है, फोल्डर वार्डरोब की ड्रॉवर है। यूनिक डिजाइन एकदम यूनिक डिजाइन हमारे फोटो লগতে আমাৰ এটা ইউনিক শ্ব'পিচ পাব, এইবোৰ চাব পাৰে আপুনি। একদম ইম্পৰ্টেণ্ট হয় এইবোৰ, এইটো এটা চাব পাৰে, চব ইউনিক বস্তু, চব ইম্পৰ্টেণ্ট। এই ক্লকটো চাব পাৰে, এইটো ক্লকটো চাওক, এইটো হ'ব। আপোনালোকে এবাৰ আহক, আহি চাই যাওক কেনেকুৱা লাগে, আমাক হেৰি দিয়ক, ফিডবেক দিয়ক। আপোনালোকে আহিলে আমাৰো ভাল লাগিব। ব্ৰাঞ্চ খুলিছোঁ, আমাৰ গুৱাহাটীত ব্ৰাঞ্চ আছে। আপোনালোকে এবাৰ আহক, ডিছকাউণ্টটো হৈ যাব, কোনো প্ৰব্লেম নাই।